লাজ লাগে ঠিক আছে সেইটো কাৰণে ঘৰৰ পৰা ইমান ধুনীয়াকৈ আহিছিলোঁ যাওঁতে হেল্ল' গাইজ ৱেলকাম টু আৱাৰ ইউটিউব চেনেল মৃণাল গগৈ একচুৱেলি দাদা নাই সেইটো কাৰণে ব্লগটো ময়ে ষ্টাৰ্টিং কৰিছোঁ আৰু আজি আছে মটক বিহু তিনিচুকীয়া নপুখুৰীত তাৰ কাৰণে ৰেডি হ'ব লাগে আৰু গাইজ চুলি অৱস্থা নক'ব আৰু এইফালে আমাৰ বৌয়ে ভাত খাই আহিছে যোৱাৰ আগত তাৰপাছত ওলাওঁ আৰু লাহেকৈ ওলাই মেলি তাত গৈ দেখামগৈ কেনেকুৱা লাগে ৰেডি আমি ওলাই মেলি ৰেডি হ'লোঁ আৰু এতিয়া এইফালে আছে আমাৰ আণ্টিহঁতি বৌ হাই ওলাওঁতে ইমানেই দেৰি হ'ল এতিয়া এই কাৰা ৰ'দখনত আমি চব ৰখি আছোঁ টুকটুকি আহিব টুকটুকিত যাম তাততো মানুহ অলৰেডি ভিৰ হ'লেই এই গেলা গৰমত আমাৰ কি হৈছে নাজানো আমি বিহু চাবলৈ গৈছোঁ মুম্বা গেলা গৰমত কেনেকুৱা লাগিছে বৌ পুৰা ফাটিছে আন্টি ভাল লাগিছে অ' বা এচিৰ ফিল লৈছে দে পালোহি আৰু ৰাইচ মোৰ মুখখন উলিয়াবলৈ লাজ লাগিছে কলিকনমলি হৈ কিনে আছোঁ ঘৰৰ পৰা কেনেকৈ আহিছিলোঁ কি অৱস্থা হৈ গ'লো গাইজ একচুৱেলি মানুহৰ আগত নহয় ভিডিঅ' বনাবলৈ লাজ লাগে ঠিক আছে সেইটো কাৰণে লাজে মাজে কৰিছোঁ আৰু ভিৰ পূৰা ইয়াত একদম গাইজ ট্ৰেফিক জাম ৰাইজসকল মেইন জেগাটোত পোৱাগৈ নাই ইমানেই ভিৰ ট্ৰেফিক জাম লাগি আছে পাবলৈ অলপ টাইম লাগিব এক্টৰখিনিক দেখি কিনি বহুতে ফটো তুলিম বুলি ৰখিছিলে ৰাইজ কিন্তু পপাৰ্ট হৈ গ'ল গুচি গ'ল কেনেকুৱা লাগিলে তুলিব পালা যাম নাপালোঁ আশাটো আশা হৈ গৈছে তুলিম এদিন মই কিন্তু কেমেৰা উলিয়াই ৰেডি আছিলোঁ দেই তোমালোকক তুলিম বুলি মই কেমেৰা উলিয়াই ৰখি আছিলোঁ তুলিব নাপালোঁ নহয় মই গৈছিলোঁ মই ভিডিঅ' কৰিছিলোঁ একো নাই দিয়া কিন্তু তোমালোক নাছিলা মাথাকেইটা নোলালে এই ঘোষণাৰ জৰিয়তে অনুৰোধ জনাব বিচাৰিছোঁ যে তেওঁলোকক যিসমূহ দায়িত্ব প্ৰদান কৰা হৈছে যিসমূহ গাঁও বিহু গাইজ ইমান ৰ'দত গ'লোঁ ট্ৰেফিকটো পাৰ কৰি কিনি ভিডিঅ'টো বনাম বুলি কিন্তু নোৱাৰিলোঁ ৰ'দ মানে মহা ৰ'দ ভাইটি তাত কোন কোন আছে আহি কিনি সেইটো কাৰণে বেক ষ্টেজতে চাই আছোঁহি আৰু অন্যতম আদিম ভূমিপুত্ৰ পদসকল মৰাণসকল স্বৰ্গদেউ চাউলুং চুকাফাই এতিয়া অসমত চলি আছে কলাবাৰী নৃত্য বহুত ট্ৰাই কৰিলোঁ ভিডিঅ' কৰিবলৈ কিন্তু ৰ'দ দিছে ওলালোঁ আৰু ৰাইজ ঘৰৰ পৰা ইমান ধুনীয়াকৈ আহিছিলোঁ যাওঁতে এতিয়া বাও
নাপালোগৈ আৰু থাকিবলৈ তাত ঘৰলৈ গুচি আহিলোঁ ফাইনেলি কেনেকুৱা লাগিলে তোমালোকৰ বিহু চাই পুৰা ধোঁৱা ওলাই গৈছে কোনফালেদি যেনি তেনি ওলাই যাব নোৱাৰি আপোনাৰ কোনফালে ওলাই যানে ভাল লাগিলে মোৰ ধোঁৱা ওলোৱা নাই ভাল লাগিলে গাইজ ফাইনেলি আমি ঘৰ আহি পালোহি যিমানখিনি পাৰোঁ সিমানখিনি দেখালোঁ আৰু যিহেতু লাজ লাগিছে মোৰ মানে লাজ লাগিছে মানে কি আৰু মানুহৰ আগত ইমান কেমেৰাটো উলিয়াই কিনি ভিডিঅ' চিডিঅ' বনাবলৈ মোৰ সাহসটো নহ'ল কিন্তু যিমানখিনি পাৰোঁ মই সিমানখিনি দেখালোঁ ট্ৰাই কৰিলোঁ তাৰপাছত আৰু আছিলে কিন্তু চাবলৈ মানে ধৈৰ্যটো নহ'ল যিহেতু ইমান গৰম ইমান ভিৰ সেইকাৰণে আমি ঘৰলৈ গুচিয়ে আহিলোঁ আৰু গোটেইখিনি আমাৰ মা যাম বুলি ওলাইছিলে কিন্তু গাটো ভাল নোহোৱাৰ কাৰণে ঘৰতে থাকি গ'ল আৰু আমি গ'লোঁ আৰু নেক্সট টাইম বৰষুণ দিলে হয় আৰু এতিয়া বৰষুণ দিলে অলপ ভাল লাগে যিমান ৰ'দত ঘামি জামি একদম ভালেই লাগিলে বাৰু চাই কিনি হ'ব এতিয়া বাই বাই